আজি বনাবলৈ লৈছোঁ ঔটেঙাৰ জ্বলা টেঙা এটা ৰেচিপি। তাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ ঔটেঙা 2টা, পিঁয়াজ, জলকীয়া আৰু নহৰু। ঔটেঙাকেইটা ভালদৰে সৰু সৰুকৈ বীজখিনি গুচাই কাটি লৈছোঁ আৰু নহৰু, জলকীয়া সকলোকেইটা সৰু সৰুকৈ কাটি লৈছোঁ। এইখনত তেলটো দি গৰম হ'বলৈ দিছোঁ। হোৱাৰ পাছত মই পিঁয়াজখিনি দি দিছোঁ। লগতে মই কাটি থোৱা সৰু সৰু জলকীয়াকেইটাও দি দিছোঁ। পিঁয়াজখিনি সোণালী ৰং হোৱাৰ পাছত তাত মই ঔটেঙা পিচ দি দিছোঁ আৰু জোখমতে তাত মই হালধি দি দিছোঁ আৰু সোৱাদ অনুসাৰে নিমখো দি দিছোঁ। ভালদৰে সকলোবোৰ লৰাই দিছোঁ। জুইকুৰা মিডিয়াম ফ্লেমত দি সকলোবোৰ মই ভালদৰে আকৌ এবাৰ লৰাই আছোঁ। ভালদৰে লৰাই পাছত সকলোবোৰ মই লৰাই হোৱাৰ পাছত ভালদৰে সিজিবৰ কাৰণে পানী দি দিছোঁ। ভালদৰে আকৌ এবাৰ লৰাই সিজিবৰ কাৰণে মই ঢাকনটো মাৰি দিছোঁ। মিনিটমান সময় মই সিজিবৰ কাৰণে থৈছোঁ। চব্জিখন উতলি আহিছেই আৰু ভালদৰে আকৌ এবাৰ সকলোবোৰ মই লৰাই দিছোঁ। চব্জিৰ পানীখিনি শেষ হোৱালৈকে আমি ভাজি থাকিম। পানীখিনি শুহি শেষ হ'লেই এয়া চাওক, খাবৰ কাৰণে আমাৰ ৰেডি হ'লেই। এয়া আমাৰ জ্বলা টেঙা চব্জি ৰেডি হৈ গ'ল। যিমানে জ্বলা দিয়া হয় সিমানে খায়ো ভাল লাগে। চাওক, মই চামুচখনেৰে ভাঙি দিছোঁ, ইমান ধুনীয়াকৈ সিজিছে। আপোনালোকে এবাৰ বনাই খাই চাব আৰু কেনে পালে কমেণ্ট কৰি জনাব দেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। আজি বনাবলৈ লৈছোঁ ঔটেঙাৰ জ্বলা টেঙা এটা ৰেচিপি। তাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ ঔটেঙা 2টা, পিঁয়াজ, জলকীয়া আৰু নহৰু। ঔটেঙাকেইটা ভালদৰে সৰু